নমস্কাৰ দৰ্শকসকল অমূল্য বাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে পৰীক্ষাত বেমাৰ আজাৰ নহ'বৰ বাবে আমি কি খাদ্য খোৱা উচিত আৰু কি খাদ্য খাব নালাগে পৰীক্ষাৰ সময়ত। পৰীক্ষাৰ সময়ত দেখা যায় যে বহুত ছাত্ৰ-ছাত্ৰীৰ বেমাৰ হয়। বেমাৰ মানে কি হয়? সাধাৰণতে হয় ডায়েৰিয়া আৰু নহলে পানী লগা কাহ চৰ্দি জ্বৰ এইকেইটাই সাধাৰণতে হোৱা দেখা যায়। এইকেইটা নহ'বৰ কাৰণে আজি কি কৰিব সেই বিষয় বৰ্ণনা কৰিবলৈ লৈছো। ডায়েৰিয়া হোৱা বা লুজ মোচন হোৱা দেখা যায় কাৰণ পৰীক্ষাৰ সময়ত মানুহৰ মানসিক চিন্তা যিহেতু বাঢ়ি যায় আৰু সেই চিন্তাই কি কৰে পেটৰ পেৰিষ্টালটিক মুভমেন্ট বঢ়াই দিয়ে আৰু বাঢ়ি যোৱাৰ ফলত পেৰিষ্টালটিক মুভমেন্ট মানুহৰ ডায়েৰিয়া বা লুজ মোচন হয়। সেয়েহে পৰীক্ষাৰ সময়ত চিন্তা কমাই কৰিব আৰু টোপনি পৰ্যাপ্ত পৰিমাণে যাব। খাদ্য খাওঁতে কমকৈ খাব, সঘনাই খাব, বেছিকৈ এবাৰতে পেট ভৰাই নাখাব আৰু খালী পেটত নাথাকিব। দিনত পৰীক্ষা দিবলৈ যোৱাৰ আগতেও খাই যাব আৰু অলপকৈ খাব, সঘনাই খাব আৰু বেছিকৈ তেল মছলাযুক্ত খাদ্যও নাখাব। এতিয়া আহিছোঁ পৰীক্ষাৰ সময়ত কি খাদ্য প্ৰধানকৈ খোৱাৰ দৰকাৰ। পৰীক্ষাৰ সময়ত প্ৰধানকৈ খাব লগা খাদ্য হৈছে প্ৰটিনযুক্ত খাদ্য, কাৰণ প্ৰটিনযুক্ত খাদ্য খালে কি হয় শৰীৰত বেমাৰ প্ৰতিৰোধ হয়। সেয়েহে প্ৰটিন থকা খাদ্য কি খাব? যিসকল আমিষভোজী তেওঁলোকে মাছ মাংস কণী ইত্যাদি খাব, কিন্তু বহুত বেছিকৈ নাখাব আৰু পাৰিলে কম তেলত ৰন্ধা খাব। আৰু যিসকলে মাছ মাংস নাখায় বা আপোনাৰ মাছ মাংস সদায় খাবলৈ মন যোৱা নাই তেনেহ'লে মচুৰ দালি খাবলৈ নাপাহৰিব। অন্য দালি নাখাব পৰাপক্ষত পৰীক্ষাৰ সময়ত, কেৱল মচুৰ দালি খাব। পাৰিলে বইল কৰি খাব আৰু তাতে কোমোৰা দি বইল কৰি খাব। কোমোৰাটোৱে যিহেতু স্মৃতিশক্তি বৃদ্ধি কৰে আৰু মগজুৰ বাবে বিশেষভাৱে উপকাৰী, লগতে ই পেটৰ পৰা কোনো ধৰণৰ গেছ হ'বলৈ নিদিয়ে। পেটত যি গেছ আছে সেয়াও বাঢ়ি কৰে। সেয়েহে কোমোৰা খাবলৈ নাপাহৰিব। দাইলত কোমোৰা দি খাব সাধাৰণতে, বেছিকৈ তেল দি ভজা নাখাব। তাৰপিছত আপোনাৰ দ্বিতীয় খাদ্যবিধ হৈছে আপোনাৰ বিভিন্ন ধৰণৰ বাদাম জাতীয় খাদ্য খাব পাৰে। বাদাম অলপকৈ খাব, কিন্তু বেছিকৈ নাখাব। আৰু দৰকাৰী এবিধ খাদ্য সেইটো হৈছে ভিটামিন বি কমপ্লেক্স থকা খাদ্য, যিয়ে বেমাৰ প্ৰতিৰোধ হোৱাত মানে চৰ্দি কাহ ইত্যাদি প্ৰতিৰোধ হোৱাত সহায় হয়। সেয়েহে আপুনি ভিটামিন বি কমপ্লেক্স থকা ফল মূলবোৰ খাব পাৰে, কিন্তু আপুনি অমিতা, কেঁচা অমিতা হওক বা পকা অমিতা হওক পৰাপক্ষত নাখাব, কাৰণ ই কি কৰে লুজ মোচন বা ডায়েৰিয়া হোৱাত সহায় কৰে। সেয়েহে পৰীক্ষাৰ কেইদিন অমিতা থকা খাদ্য বা অমিতা কেঁচা হওক পকা হওক নাখাব। লগতে আৰু অন্যান্য গেছ ফৰ্মিং কিবা যদি যেনে ধৰণৰ বেছিভাগ টেঙা জাতীয় ফল এইবোৰ বেছিকৈ নাখাব, কমাই খাব, কিন্তু কমাই খাব। যেনে ঠাণ্ডা দিনত যদি পৰীক্ষা হৈছে তেতিয়াহ'লে কমলা খাব, কিন্তু বহুত বেছি নাখাব, জোখত মানে এটা দুটা এনেকৈ খাব, যিয়ে আপোনাক শৰীৰত ভিটামিন বি কমপ্লেক্সৰো যোগান ধৰিব, ভিটামিন চিৰো যোগান ধৰিব। আৰু লগতে আপুনি ভিটামিন বি কমপ্লেক্সৰ যি কেপচুল পায় বা টেবলেট পায় সেয়াও খাব পাৰে, ভিটামিন বি কমপ্লেক্স উইথ ভিটামিন চি, যিটোৱে শৰীৰত এই চৰ্দি কাহ পানী লগা ইত্যাদি হোৱাত বাধা দিয়ে। সেয়েহে ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে ভিটামিন বি কমপ্লেক্স খোৱাৰ দৰকাৰ। এতিয়া আহিছোঁ আপুনি পৰীক্ষাৰ সময়ত কি খাদ্য নাখাব। পৰীক্ষাৰ সময়ত খাব নলগীয়া খাদ্যৰ তালিকাত প্ৰধানকৈ আছে আপুনি, যিহেতু আমি জানো যে বুট মগু এইবোৰ খাব লাগে, কিন্তু পৰীক্ষাৰ সময়ত আপুনি পৰাপক্ষত মগু দালি নাখাব, যিহেতু ই পেটত গেষ্ট্ৰাইটিছ কৰে, গেছ ফৰ্মেশ্যন কৰে আৰু আপোনাৰ পেট ফুলিব পাৰে, লুজ মোচন হ'ব পাৰে। সেয়েহে পৰাপক্ষত মগু দালি নাখাব। অন্যান্য দালি আপুনি খাব পাৰে যদিও মচুৰ দালিহে খাব বিশেষকৈ। অন্যান্য দালিসমূহ পৰীক্ষাৰ কেইদিন অন্তত নাখাব, বাকী সময়ত খাব পাৰে। বাকী সময়ত খালে মগু দালি বা মগু বুটে ইত্যাদিয়ে সহায় কৰে ব্ৰেইন ডেভেলপমেণ্ট বা মগজুত স্মৃতিশক্তি বৃদ্ধি ইত্যাদিত সহায় কৰে, কিন্তু পৰীক্ষাৰ কেইদিন নোখোৱাই ভাল। কেঁচা মগু যদি আপুনি খায় তেনেহ'লে কমকৈ খাব পাৰে, অলপমান খাব পাৰে, বা আপোনাৰ যদি গেছৰ সমস্যা আছে, পেটত যদি গেছৰ হোৱাৰ ভয় থাকে তেনেহ'লে আপুনি মগু পৰাপক্ষত নাখাব আৰু বুটো নাখাব এইকেইদিন। তাৰপিছত আপুনি খাব নলগীয়া খাদ্য হৈছে পাতকচু। কিন্তু কচু খালে ভাল, পাতকচু বা থুৰি কচু খালে আমাৰ বহুত শৰীৰত উপকাৰ হয়, যেনে আমি আইৰণ লাভ কৰোঁ বা শৰীৰৰ কাৰণে বিশেষভাৱে উপকাৰী। কিন্তু যিহেতু থুৰি কচুৱে কলা কচুৱে কি কৰে মানুহৰ শৰীৰত গেছ ফৰ্মেশ্যন কৰে আৰু আপোনাৰ ডিঙিৰ খজুতি হ'ব পাৰে বা বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে আপোনাৰ। সেয়েহে আপুনি পৰাপক্ষত কচু নোখোৱাই ভাল পৰীক্ষাৰ কেইদিন। তাৰপিছৰ খাদ্যবিধ হৈছে অমিতা। অমিতা খালে শৰীৰত মানুহৰ গলব্লাডাৰ পাথৰ হোৱাৰ ভয় নাথাকে বা আপোনাৰ শৰীৰত পেট খুব ভালে থাকে বুলি আমি জানো। কিন্তু পৰীক্ষাৰ কেইদিনত যদি আপুনি খায়, অমিতাই কি কৰে মানুহৰ
পায়খানা ঢিলা কৰে মানে শৌচ ঢিলা কৰে সেয়েহে আপোনাৰ ডায়েৰিয়া হোৱাৰ ভয় থাকে সেয়েহে পৰীক্ষাৰ কেইদিন আপুনি অমিতাৰ কোনো ধৰণৰ তৰকাৰী বা পকা অমিতা নাখাব তাৰ পিছৰ খাদ্যবিধ হৈছে আপুনি পালেং শাকো নাখাব পৰীক্ষাৰ কেইদিন যিহেতু পালেং শাকে আপোনাৰ ডায়েৰিয়া বা লুজ মোচন হোৱাত সহায় কৰে এইখিনি খাদ্য আপুনি এৰি চলিব আৰু গাখীৰ পনীৰ ইত্যাদি আপুনি প্ৰচুৰ পৰিমাণে খাব বা দালি মসুৰ দালি প্ৰচুৰ পৰিমাণে খাব প্ৰটিন থকা খাদ্য বেছিকৈ খাব যাতে বেমাৰ আপোনাৰ প্ৰতিৰোধ হয় আৰু ভিটামিন বি কমপ্লেক্স থকা কল ইত্যাদিও আপুনি খাব পাৰে বা অন্যান্য ফলমূলো খাব কিন্তু যেটো ফলে গেছ ফৰ্মেশন কৰে পেটত গৈ তেনেকুৱা খাদ্য নাখাব বা ফল নাখাব আশা কৰো আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব ধন্যবাদ